নমস্কাৰ বন্ধুসকল আসাম ভাইভ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্ন আমি আলোচনা কৰিম। এই প্ৰশ্নবোৰৰ কিছুমান কম্পিটিটিভ এক্সামত দিয়া হৈছিলে আৰু বাকী প্ৰশ্নবোৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্য কুৱেশ্যন। আহক আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য ভাৰত ৰত্ন এৱাৰ্ড ৱাজ, অৰ্থাৎ প্ৰথম ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। ইয়াত 4টা অপশ্যন দিয়া হৈছে আৰু উত্তৰটো হ'ব অপশ্যন এ চি ৰাজাগোপালাচাৰী। 1954 চনত 3জন ব্যক্তিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে। তেওঁলোক হৈছে ৰাজনীতিবিদ চি ৰাজাগোপালাচাৰী, দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু বিজ্ঞানী চি ভি ৰমন। আৰু বৰ্তমানলৈকে ভাৰত ৰত্ন সন্মানেৰে 45জন ব্যক্তিক সন্মানিত কৰা হৈছে। Who was the first Chief Justice of the Supreme Court of Independence, India? অৰ্থাৎ স্বাধীন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি এইচ জে কানিয়া আৰু তেওঁৰ কাৰ্যকাল আছিলে 26 জানুৱাৰী 1950 চনৰ পৰা 6 নৱেম্বৰ 1951 চনলৈ। আৰু তেওঁক নিয়োগ কৰিছিলে তেতিয়াৰ ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ দেৱে। আৰু বৰ্তমানৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশগৰাকীৰ নাম হৈছে দীপক মিশ্ৰ আৰু তেওঁ 45 সংখ্যক মুখ্য ন্যায়াধীশ। আৰু তেওঁৰ কাৰ্যকাল হৈছে 18 আগষ্ট 2017 পৰা 2 অক্টোবৰ 2018লৈকে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব জিংক ইজ ইউজ টু প্ৰটেক্ট আইৰণ ফ্ৰম কাৰছন বিকজ জিংক ইজ, অৰ্থাৎ মামৰে ধৰাৰ পৰা লোহাক ৰক্ষা কৰিবলৈ জিংক ব্যৱহাৰ কৰা হয় কাৰণ জিংক হৈছে, এই উত্তৰটো হ'ব এ মোৰ ইলেক্ট্ৰপজিটিভ দেন আইৰণ, অৰ্থাৎ লোহাতকৈ জিংক বেছি বিদ্যুৎ ধনাত্মক। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব হুইচ ওৱান অফ দ্য ফলোয়িং ৱেভছ ডাজ নট বিলং টু দ্য কেটেগৰী অফ দ্য আদাৰ থ্ৰী, অৰ্থাৎ তলৰ কোনটো তৰংগ আন তিনিটা শ্ৰেণীৰ লগত একে নহয়? এই শুদ্ধ উত্তৰটো হ'ব ছাউণ্ড ৱেভছ। ছাউণ্ড ৱেভ হৈছে লংগিটিউডিনেল ৱেভ, অৰ্থাৎ অনুদৈৰ্ঘ্য তৰংগ, আৰু বাকীকেইটা হৈছে এক্স ৰে, ৰেডিঅ'ৱেভছ এণ্ড মাইক্ৰ'ৱেভছ হৈছে ইলেক্ট্ৰমেগনেটিক ৱেভ বা বিদ্যুৎ চুম্বকীয় তৰংগ। কৰাদি থাৰ্মেল পাৱাৰ ষ্টেচন ইজ লোকেটেড ইন, কৰাদি তাপবিদ্যুৎ কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি নাগপুৰ, আৰু নাগপুৰ হৈছে মহাৰাষ্ট্ৰত। আৰু এই তাপবিদ্যুৎ কেন্দ্ৰটোৰ কাম আৰম্ভ হৈছিলে 1974 চনৰ পৰা। Where is the headquarter of Indian Space Research Organization located? অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেংগালুৰু, আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে বিক্ৰম সাৰাভাই, আৰু 1969 15 আগষ্টত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু বৰ্তমানৰ ডাইৰেক্টৰ বা চেয়াৰমেন হৈছে কে শিৱম, তেওঁ জানুৱাৰী 2018 পৰা কাৰ্যভাৰ গ্ৰহণ কৰিছে। এতিয়া হওক আমি জানো নাছাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱাশ্বিংটন DC, ইউনাইটেড ষ্টেট। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব ফিল ইন দ্য ব্লেংকছ। ইয়াত আছে কাৰ্ল মাৰ্কছ ৰড, কাৰ্ল মাৰ্কছে লিখিছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডাছ কেপিটেল। এইখন এখন জাৰ্মান ভাষাত লিখিত গ্ৰন্থ আৰু ই পাব্লিছ হৈছিলে 1867ত। এতিয়া হওক আমি বাকীকেইটা অপশ্যনলৈ। অপশ্যন এ ডিভাইন কমেডি লিখিছিলে ডান্তে এলিঘেৰি, আৰু এমা এণ্ড প্ৰাইড এণ্ড প্ৰিজুডিচিছ লিখিছিলে জেন আষ্টেনে। হোৱাই পটেছিয়াম পাৰমাংগানেট ইউজ ফৰ পিউৰিফাইং ড্ৰিংকিং ৱাটাৰ, অৰ্থাৎ খোৱাপানী বিশুদ্ধিকৰণত পটেছিয়াম পাৰমাংগানেট কিয় ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইট ইজ এন অক্সিডাইজিং এজেণ্ট। পটেছিয়াম পাৰমাংগানেট ব্যৱহাৰ কৰি পানীত দ্ৰৱীভূত আইৰণ, মাংগানিজ আৰু হাইড্ৰজেন ছালফাইড আঁতৰ কৰিব পৰা যায়। A rainbow is produced due to which one of the following phenomena? অৰ্থাৎ তলৰ কোনটো পৰিঘটনাৰ কাৰণে ৰামধেনুৰ সৃষ্টি হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ডিছপাৰেশ্যন অফ লাইট, আলোক বিচৰণ। এটা প্ৰিজমৰ মাজেৰে পোহৰ পাৰ হৈ যোৱাৰ ফলত 7টা ৰং দেখা পোৱা যায়। এটা প্ৰিজমৰ মাজেৰে বগা পোহৰ পাৰ হৈ গ'লে 7টা ৰঙৰ সৃষ্টি হয়, আৰু এই ৰংকেইটা হৈছে ৰঙা, কমলা, হালধীয়া, সেউজীয়া, নীলা আৰু বেগুনীয়া, আৰু এই পৰিঘটনাটোকে আমি আলোক বিচৰণ বুলি জানো। আমাৰ নেক্সট কুৱেশ্যনটো হ'ব দি ৱৰ্ল্ড হেল্থ ডে ইজ অবজাৰ্ভ অন, অৰ্থাৎ বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এপ্ৰিল 7। 1950 চনৰ পৰা প্ৰতি বছৰে এপ্ৰিল মাহৰ 7 তাৰিখটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰি অহা হৈছে।
হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ ইন লোকসভা লোকসভাত সৰ্বাধিক কিমানজন সদস্য থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 545 ইয়াৰ 543 নিৰ্বাচিত আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা 2জন মনোনীত এতিয়া প্ৰশ্ন হৈছে ৰাজ্যসভাত সৰ্বাধিক কিমানজন সদস্য থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 250 জন আমাৰ নেক্সট কুৱেশ্যনটো হ'ব হোৱাট ইজ এ বাজেট অৰ্থাৎ বাজেট কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট অৰ্থাৎ বাৰ্ষিক বিত্তীয় বিৱৰণ When was the first লোকসভা constituted in India? ভাৰতত লোকসভা কেতিয়া গঠন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এপ্ৰিল 17 1952 1952 চনৰ 17 এপ্ৰিল ইকুৱেশ্যনটো হ'ব খালী ঠাই পূৰণ কৰা At present, right to property is a dash. ইয়াত 4টা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নেচাৰেল ৰাইট Where are the fundamental rights of Indian citizen contained? ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ ক'ত সন্নিৱিষ্ট আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন How many days does the moon take to complete one revolution around the earth? অৰ্থাৎ চন্দ্ৰক পৃথিৱী এপাক পৰিভ্ৰমণ কৰিবলৈ কিমান দিন সময় লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 29.50 days বন্ধুসকল আমাৰ চেনেলটোৰ সকলো ভিডিঅ' আপোনাৰ মোবাইলৰ নটিফিকেশ্যনত পাবলৈ ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰক এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ Which one of the following continent is known as the dark continent? অৰ্থাৎ তলৰ কোনখন মহাদেশক ডাৰ্ক কণ্টিনেণ্ট বা অন্ধকাৰ মহাদেশ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আফ্ৰিকা আফ্ৰিকা মহাদেশক ডাৰ্ক কণ্টিনেণ্ট বা অন্ধকাৰ মহাদেশ বুলি জনা যায় এইটো আন এটা খালী ঠাই পূৰণ কৰা প্ৰশ্ন এইটো হ'ব ফৰ ৰেগুলেশ্যন অফ দ্য ইঞ্চুৰেঞ্চ ট্ৰেড ইন দ্য কাণ্ট্ৰি দ্য গভৰ্ণমেণ্ট হেজ ফৰ্ম অৰ্থাৎ বীমা ব্যৱসায় নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰে গঠন কৰে ইয়াত 4টা অপশ্যন দিয়া আছিলে এই তাৰ ভিতৰত অপশ্যন চিটো হ'ব আমাৰ উত্তৰ এইটো হ'ব ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি ইয়াক আমি চমুকৈ IRDA বুলিও জানো 1999ত IRDA প্ৰথম গঠন হৈছিলে এতিয়া বাকী অপশ্যন কেইটা আমি চাওঁ ইয়াত অপশ্যন এ আছে সেবি হৈছে চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ই চিকিউৰিটি মাৰ্কেট বা ষ্টক মাৰ্কেটৰ ওপৰত কাম কৰে আৰু এইটো প্ৰতিষ্ঠা হৈছিলে 12 এপ্ৰিল 1992 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বিষয়ে আমি সকলোৱে জানো এতিয়া আমি অপশ্যন দি জেনেৰেল ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন হৈছে ইণ্ডিয়াৰ ভাৰতৰ একমাত্ৰ ৰিভ ইঞ্চুৰেঞ্চ কোম্পানী আৰু ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 22 নৱেম্বৰ 1972 চনত আমাৰ নেক্সট কুৱেশ্যনটো হ'ব হোৱাট ইজ দ্য প্ৰাইমাৰী ৰোল অফ দ্য নাবাৰ্ডৰ মুখ্য ভূমিকা কি নাবাৰ্ডৰ ফুল ফৰ্ম হ'ব নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট এতিয়া ইয়াত 4টা অপশ্যন আছে অপশ্যন এ টু প্ৰভাইড টাৰ্ম লোন টু ষ্টেট কোঅপাৰেটিভ বেংক অৰ্থাৎ ষ্টেট কোঅপাৰেটিভ বেংকক ম্যাদী লোন বা টাৰ্ম লোন প্ৰদান কৰা দ্বিতীয়তে আছে টু এছিষ্ট ষ্টেট গভৰ্ণমেণ্ট ফৰ শ্বেয়াৰ কেপিটেল কণ্ট্ৰিবিউশ্যন অৰ্থাৎ ৰাজ্য চৰকাৰ আংশিক মূলধন অৱদান দিয়াত সহায় কৰা আৰু তৃতীয়টো আছে ৰিফাইনেন্স ইনষ্টিটিউট হিচাপে কাম কৰা আৰু চতুৰ্থ অপশ্যনটো আছে অল অফ দ্য এবভ ওপৰৰ গোটেইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ নাবাৰ্ডৰ মুখ্য কাৰ্যালয়টো আছে মুম্বাইত আৰু ই এষ্টাব্লিছড হৈছিলে প্ৰতিষ্ঠা হৈছিলে 12 জুলাই 1982 আৰু বৰ্তমান নাবাৰ্ডৰ চেয়াৰমেন হৈছে ডক্টৰ হৰ্ষ কুমাৰ ভানৱালা ইণ্ডিয়ান কনষ্টিটিউশ্যন কি বা কেনেকুৱা হ'ব ইয়াত 4টা অপশ্যন আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ফেডাৰেল আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা কোনো বিষয়ৰ ওপৰত আমি আলোচনা কৰাটো বিষয়ে তেনেহ'লে আমাক কমেণ্টছ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ শ্বেয়াৰ লাইক কমেণ্টে আমাক অনুপ্ৰেৰণা যোগাব আপোনালোকলৈ আৰু এনেকুৱা ভিডিঅ' লৈ আহিবলৈ ধন্যবাদ